জীৱন কবি মহেশ্বৰ নেওগ। বাটৰ দাঁতিত ৰৈ থকা মানুহটোৱে সুধিলে বিস্ময় বিস্ফাৰিত নয়নেৰে, হেৰা তুমি দেখো মৰিছিলা শনিবাৰে কাল সন্ধিয়াত। সকলোৱে তাকে মাথো কয়, কৈছে কক দিয়া। মৰণৰ ছায়া আছে যাৰ নয়নত, সিনো বাৰু শিশিৰৰ হেতা স্পৰ্শ এৰি নৱনীল দেখা পাব ক'ত? ক'ত থব নয়নৰ জীৱন্ত মৰণ? মৰিছিলোঁ, সেই কাৰণেহে মোক এই দেখা পালা জীৱন্ত সচল। হেমন্তৰ ধূসৰ খোজত যি বন মৰহে শুকাই, তাৰ জানো শুনা নাই মোৰ মুখৰ প্ৰতিজ্ঞা? কুলিৰ গানৰ ঢৌ লাগি ফাগুনত আকৌ নাচিম।